এক নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ টলিক সোণোৱালৰ কমেডি পাই ঐ দুজনী মাইকী পুহিবলে কোনো টেনচন নাই খাই ঐ কোনো টেনচন নাই ও হাই ঐ হস্পিটেলত কেঁচুৱা হ'লে 1400 টকা পায় হাই ঐ 1400 টকা পায় ঐ উত্তৰ এটা মই পাই গ'লো হিচাপ কৰি চাই হাই ঐ হিচাপ কৰি চাই ও 10জনী মান মাইকী হ'লেও কোনো টেনচন নাই ঐ কবি খেতিত কৈ ল'ৰা ছোৱালী খেতিত বহুত বাৰু ৰাইজসকল ঐ ইমানকে ক'লো আৰু এটা আকৌ গাবলৈ কৈছে আৰু এটা মই গাব ডিমাণ্ড পাব্লিক ডিমাণ্ড পাব্লিক ডিমাণ্ড মই এতিয়া মোৰ গানটো খুব চলি আছে আপোনালোকে জানেই মই এতিয়া টলিকা সোণোৱাল কছাৰী ল'ৰাটো আপোনালোকে পাই আছে ফেচবুকত সকলোৱে চাগে শ্বেয়াৰ কৰি আছে এতিয়া মিলিয়ন চুই গ'ল এইখিনি মই এতিয়া গাবলৈ মন কৰা নাই গতিকে আপোনালোকে এতিয়া নতুন গান কি শুনিব নতুন গান আৰু মোৰ ধেৰ আছে এতিয়া মই গাবলৈ পটককৈ মন যোৱা নাই হাঁহি উঠা গান কি গাব ঐ বাটি ভৰাই ব্ৰইলাৰ মাংস গিলাচ ভৰাই মাল ঐ গিলাচ ভৰাই মাল ঐ অৰুণাচলৰ লাল ঐ ৰাতিপুৱালে মাথা টিং টিঙাই কেনেকৈ বা বিহাল ঐ কেনেকৈ বা বিহাল ঐ গৰু ঠেঙত লাগে ফাল ঐ ৰঙা মদতকৈ ফুলে চঘৰৰ গোৱা চোলাই ভাল ঘপকে উঠে জাল ঐ নেখাও বাপেকে লাল নেখাও বাপেকে লাল ঐ গোৱা চোলাই ভাল কৃষ্ণ 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 কৃষ্ণ